আকৌ পালেহি হেপাহৰ ৰঙালী ৰঙালীৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজ্যৰ শিল্পীসকলৰ মঞ্চ অনুষ্ঠানৰ বাবে সাজু হৈছে প্ৰতিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী পিছে কোনগৰাকী কণ্ঠশিল্পীৰ কিমান মাননি ইতিমধ্যে আৰম্ভ হৈছে বুকিং এক কথাত মঞ্চ অনুষ্ঠানৰ বাবে কণ্ঠশিল্পীসকলৰ এতিয়া সীমাহীন ব্যস্ততা বহুকেইগৰাকী কণ্ঠশিল্পীৰ ইতিমধ্যে সমাপ্ত হৈছে বুকিং পিছে কোনগৰাকী কণ্ঠশিল্পীৰ কিমান মাননি জুবিন গাৰ্গ 10 লাখ জীবনৰ জাহাজে যে তুকানয় ৰাঙলী দুৰিকনা ও গৰি কবিতা বিপিন চাওদাং 2,50,000 মেঘালী নে জোৰা বাটৰ ঐ খামতি নে গৈ গদু নাচল ঐ নাগিনী নে জুবলি 3 লাখৰ পৰা 4 লাখ সুবাহন দত্ত 3 পৰা 4 লাখ প্ৰিয়ংকা ভৰালী 4 পৰা 5 লাখ মানস ৰবিন দূৰত্ব আৰু উদ্যোক্তা অনুযায়ী মাননি নিৰ্ধাৰণ নীল আকাশ 5 পৰা 6 লাখ কুসুম কৈলাস 4,50,000 আচুৰ্য বৰপাত্ৰ 5 পৰা 6 লাখ দীপ্তিনা ডেকা 3 পৰা 4 লাখ নাচতে হে নাচতে কমলা সুন্দরী হালিয়া হালিয়া পরে রে নাচতে হে নাচতে কমলা সুন্দরী হালিয়া হালিয়া পরে রে ভালো করি না বাজারে না কুবা কমলা সুন্দরী নাচে ভৃগু কাশ্যপ 4 পৰা 5 লাখ মন্টুমণি 3,50,000 প্ৰণামিকা গোস্বামী 2 লাখৰ পৰা 2.5 লাখ শংকৰাজ কোঁৱৰ 5 পৰা 6 লাখ মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ধাৰিলা মোৰ তেজে তেজে ধীৰে ধীৰে হুৱালা প্ৰেমৰ অলংকাৰ সৰি সৰি সা মোৰ তেজে তেজে ধীৰে ধীৰে হুৱালা প্ৰেমৰ অলংকাৰ নীলোৎপল 2.5 লাখৰ পৰা 3.5 লাখ গীতালি 2 লাখৰ পৰা 3 লাখ প্ৰাণদীপ 2 লাখৰ পৰা 3 লাখ ঋষা ভাৰদ্বাজ 2 লাখৰ পৰা 3 লাখ এনেদৰে এইবাৰ বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে মাননি নিৰ্ধাৰণ কৰিছে প্ৰতিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে পিছে বিহু মঞ্চত নেদেখিবও পাৰে অংগৰাগ পাপন মহন্তক ব্যস্ততাৰ বাবে কোনো অনুষ্ঠান লোৱা নাই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে অৱশ্যে আমাৰ হাতত পৰা তথ্য অনুসৰি কোনো উদ্যোক্তাই পাপনক বিচাৰিলে দিব লাগিব 25 লাখ টকা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম